পইচা ধান্দা মেইন মানে ন এয়া আমাৰ চুনুবাই মোৰ চুলিখিনি কাটিছে গৰমত কাটি দিছোঁ আৰু থাকিব নোৱাৰি আৰু ষ্টেট নকৰোঁ দে আমাৰ ধুনীয়া ছোৱালী বেলেগ গান গাইছে আজিকালি ফেচবুকত কেলে নাই চোৱা কেনেকৈ গম পালোঁ তেন্তে তুমি যে গান গাইছা বুলি নহয় চাইছোঁ বহুত দিনৰ আগতে চাইছোঁ মানে প্ৰথম যে যিটো দিছে সেইটোও চাইছোঁ মানে বেলেগ গাইছে বোলো মা আমাৰ ৰহনৰখিনিয়ে চবেই কিবা নহয় কিবা এটা কৰেই মানে চবেই গান গায় হয় নাই অলৰাউণ্ডাৰ গোটেইখন নাই ক'তনো গান গাব কোনোদিন গানৰ বহুতো নজনা মানুহেনো বাৰু গান গাব পাৰোঁ হ'লেও সেইটো তুমি কিহত গাইছা কোনটো এবাৰ গাইছোঁ অঁ ষ্টাৰ মেগা ষ্ট্ৰেট কৰিবলৈ মোৰ চুলিখিনি মানুহে বহুত বেয়া পায় বহুত এগালমান যায় নাই আৰু মানে পইচা বেছি খৰচ হয় মোৰ কৰি সিহঁতি ভাগৰি যায়গৈ মানে খং উঠে নহয় মোৰ মানে এনেই অফাৰত যাওঁ অফাৰ নহয়গৈ মানে ৰিয়েলটোৱে হয়গৈ মোৰতো তোমাৰখিনি কৰিলে মানে তোমাৰ লেবেজান হৈ যাবা আৰু তুমি টানোতে তোমাৰ হাতৰ বিষ উঠি যাব বাকীবোৰ চুলি ইমান নাথাকে নহয় মানুহৰ বহুত কম থাকে মোৰ নিচিনা চুলিখিনিনো 4 ঘণ্টামানত হৈ যায় চব ৰাইজ কিমানখিনি চুলি মোৰ কাটি দিলোঁ ভিউৱাৰ্ছসকল আপোনালোকে ভাত পিঠা দেখিছেনে এইবিলাক চব দেখাত ভাতৰ নিচিনা কিন্তু এয়া ভাত নহয় এইটো হৈছে ভাত পিঠা এয়া হৈছে লিকটীয়া গুড় এয়া হৈছে মলা দৈ আৰু এয়া ভাত পিঠা খাব লাগিব আৰু এটা দেখাইছোঁ আজি মোক মোৰ ষ্টুডেণ্টে এইটো গিফ্ট কৰিছে পিঠাগুড়িখিনি প্ৰথম সানি লয় পানীত তাৰপাছত পানী উতলাই থৈ দিয়াত তাত পিঠাগুড়িখিনি ওপৰত চালনী এখন লৈ হেঁচি দিয়ে আৰু তেতিয়া ভাত পিঠা বনি যায় উতলি সেই মই এনেই ইউটিউবত দেখিছোঁ বাৰু ভাত পিঠাটো কেনেকৈ বনায় তাৰপিছত ভাতৰ নিচিনাই দেখাত কিন্তু ভাত নহয় এয়া পিঠা হয় এয়া লৈ লৈছোঁ দৈ ঢালি প্ৰথমবাৰ খাম যে সেইকাৰণে কমকৈ লৈছোঁ পাৰোঁ নে নোৱাৰোঁ খাব হাতে খাই দিছোঁ জলপান বহুদিন ব্লগ নবনাই বনাব নজনাই হৈ পৰিছোঁ বহুত ভাল লাগিছে খাই ইমান কষ্টকৈ ভিডিঅ' কৰিছোঁ এখন হাতে মোবাইল আৰু এখন হাতে খাইছোঁ খাবলৈ বহুত ভাল লাগিছে নতুন টেষ্ট এটা ল'লোঁ আৰু কিহৰ নিচিনা লাগিছে জানেনে এই যে নাঙল ধোৱা পিঠাটো টাইপ অলপ লাগিছে মোৰ ফিলিংছটো নাঙল ধোৱা পিঠা তেনেকুৱা লাগিছে গুৱাহাটীৰ ফালে ইমান স্পাইৰেল পটেটো ভাইৰেল হৈ থাকে আমাৰ এইফালে ওলোৱাত আমিও খালোঁ আনি কষ্ট কৰি ন বাৰ কেতিয়া শেষ হ'ল ইহঁতকেইটা আহে মোৰ ওচৰত টিউশ্যন ল'বলৈ আৰু এই মাজৰকণ মস্ত খটাসুৰ এয়া ঘৰলৈ গৈ আছোঁ আৰু জাৰ্ণিত এনেদৰে চিপছ কেইপেকেটমান হাততে থাকিলে খুব ভাল লাগে আৰু মনটো বাকী আজিৰ ব্লগটো ইমানতে সামৰিলোঁ বাই বাই